মৰমৰ মইনাহঁত আজি আমি এটা পুখুৰী পাৰলৈ আহিছোঁ। পুখুৰীটোৰ নাম হৈছে ৰাধা পুখুৰী। ৰাধা পুখুৰীটো আকৌ কালিকা লগা পুখুৰী বুলি কয় বহুতে। ক'ত আছে কৈ দিয়াচোন তুমি পুখুৰীটো? ৰাধা পুখুৰী লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ হাউগুচি গাঁৱত আছে। হাউগুচি গাঁৱত আছে। আমাৰ এইজনী ছোৱালী আকৌ ইয়াৰে হয়, গতিকে বহুত কিবা কিবি কথাই জানে। আৰু ইয়াত কি কৰা হয়? পিকনিক খায় নে নাখায়? ইয়াত বনভোজ খাই আহি বহুত মানে 1 জানুৱাৰী দিনাখনি ইয়াত বহুতো মানুহে ইয়াত বনভোজ খাবলৈ আহে। আকৌ চিৰিয়েলো কৰে নেকি ইয়াত? ইয়াত শ্বুটিঙো কৰে। তুমি কৰা নাই? মই নকৰোঁ। তুমি নকৰা, তুমি আকৌ নাচিবহে জানা হয় নাই? গতিকে পুখুৰীটো তোমালোকক মই দেখুৱাই আছোঁ দেই, চাবা বহুত ডাঙৰ পুখুৰী। পুখুৰীটো আকৌ চুতীয়াসকলৰ জনগোষ্ঠীৰ এজন ৰজা আছিল, লক্ষ্মীনাৰায়ণ সিংহই বনাইছিলে তেখেতৰ মৰমৰ পত্নী ৰাধাৰ নামত। গতিকে পুখুৰীটোৰ নাম ৰাধা পুখুৰী বুলি জনা যায়। কিন্তু বহুতে আকৌ পুখুৰীটো খান্দোতে মানে আধা হৈছিলে, গতিকে আধা হওঁতে পুখুৰীটো আধা 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 আকৌ কওঁতে মানুহৰ মুখে মুখে গৈ আধাৰ পৰা ৰাধা পুখুৰী হৈ পৰিলে। এতিয়া পুখুৰীটোৰ পাৰে পাৰে ঘূৰি ফুৰিছোঁ, ভাল লাগিছে, ধুনীয়া চেঁচা বতাহ বলি আছে। ৰাস পাতে নেকি? এইখিনিতে ৰাস পাতে? ইমান সৰু ঠাই টুকুৰা ৰাস পাতে? পাৰে পাৰে বহে মানে পুখুৰীটো পাৰে পাৰে? পুখুৰীটো পাৰে পাৰে নাচে ৰাধাসকলে। আৰু গছজোপাত কৃষ্ণ উঠে। এই গছজোপাত? ৰাধা চোৱা নে কৃষ্ণ চোৱা যোৱা? ৰাধা চোৱা। এই ৰাধা চূড়াজোপাত কৃষ্ণই উঠি মুৰলী বজায়। কৈ দিয়া তোমাৰ নামটো কৈ দিয়া। তুমি ক'ত আছা এতিয়া? ৰাধা পুখুৰীটো বৰ্তমান অসম চৰকাৰৰ মীন বিভাগে লৈছে যদিও কিন্তু এইটো ঐতিহাসিক স্থলী হিচাপে এইটো গঢ় লৈ উঠিব লাগিছিলে, কিন্তু গঢ় লৈ উঠা দেখা নাই। এনেকুৱা ধৰণৰ অসমত অসংখ্য পুখুৰী আছে, কেৱল ৰাধা পুখুৰী বুলিয়ে নহয়, যিবোৰ পুখুৰী এলাগী হৈ আছে। গতিকে এনেকুৱা ধৰণৰ অসংখ্য পুখুৰী ৰজাৰ মহাৰজাৰ দিনৰ পুখুৰীবোৰ অসমত থাকিও আমি কিন্তু পৰ্যটনস্থলী হিচাপে গঢ় দিব পৰা নাই। এইটো কিন্তু আমাৰ এটা বহুত দুখৰ কথা।